য'তে মিয়া তাতে বেয়া কাম, য'ত বেয়া কাম তাতে মিয়া নাম। কিন্তু কিয়? এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন বুটকচি, এইটো এটা কিন্তু বহুত ডাঙৰ প্ৰশ্ন নহয়নে বাৰু? কিন্তু আপোনালোকে ভাবিছে চাগে যে বিমলে আজি এনেকৈ কিয় ক'লে, হয়নে? তেতিয়াহ'লে মই এটা কাহিনী কম, পূৰ্বে আমি নেদেখা নুশুনা কেৰেলাত সংঘটিত হৈছে এটা বহুত ভয়ংকৰ ধৰ্ষণ কাণ্ড। এই 5-6 মিনিটৰ আপুনি ভিডিঅ'টো, মোৰ এই ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজিব। সৰু এটা কাহিনী কম। কাহিনীটো হৈছে আজি প্ৰায় এসপ্তাহৰ পূৰ্বে কাহিনীটো হৈছে, ঘটনাটো হৈছে আমাৰ কেৰেলাত। মই যেহেতু কেৰেলাত আছো, খবৰটো পায় বহুতেই দুখ লাগিছে, বহুতেই মানে নিজক বুজাব নোৱাৰা এটা, কাৰণ কিয় এনেকুৱা ধৰণৰ ঘটনাবিলাক বাৰে বাৰে হৈ আছে সেইটো কেৱল মাথো বুজি নাপাওঁ যদিও দুখ লাগে, মই সেইটো কাৰণে দুখ লাগে বুলি কৈছো। এতিয়া কাহিনীটো হ'ল যে কি, মই যে ক'লো পূৰ্বে প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে যে ক'লো যে য'তে মিয়া তাতে বেয়া কাম আৰু য'ত বেয়া কাম তাতে মিয়া নাম। শুনক তেতিয়াহ'লে, আৰু মই এইখিনিতে কথা এটা কওঁ যে আজি এই ভিডিঅ'টো বনোৱা উদ্দেশ্য আছে, চাই থাকক। চাওক, অসমৰ পৰা এটা দম্পতি আহিছিল কামৰ সন্ধানত কেৰেলালৈ বুলি। আজি প্ৰায় এসপ্তাহৰ ঘটনা, এসপ্তাহ 10 দিনৰ ঘটনা, ভালকৈ শুনিব। আৰু মই গাঁৱৰ নাম নকওঁ, দম্পতিৰ নাম নকওঁ, এইটো আপোনালোকে বেয়া নাপাব। আৰু যদি আপোনালোকে নিউজটো চাব বিচাৰে বা ভিডিঅ'টো চাব বিচাৰে, মই লিংকটো মই কমেণ্ট বক্সত মই দি থৈ দিম, আপোনালোকে চাব এবাৰ, ঠিক আছে? এতিয়া কথাটো হ'ল যে কি, কামৰ সন্ধানত অসমৰ পৰা এটা দম্পতি আহিছিল, অৰ্থাৎ পৰিয়াল আহিছিল, সন্তান আছিল, পতি পত্নী আছিল। আৰু এই কেৰেলাত যেতিয়া পালেহি আৰু তেওঁলোকে আহিছিলে কেৰেলা ৰাজ্যৰ ইডুকি জিলা বুলি এডোখৰ ঠাই আছে, এখন জিলা আছে, সেই ইডুকি জিলালৈ আহিছিল। আৰু সেই ইডুকি জিলাতে এটা ভয়ংকৰ ধৰ্ষণ কাণ্ড আৰু ধৰ্ষণৰ বলি হ'বলগীয়া হ'ল অসমৰ সেই দম্পতিটো। আৰু যিসকলে ধৰ্ষণ কৰিছিল তেওঁলোকো হ'ল অসমৰে, ঠিক আছে? সেইটো কাৰণে মই ক'লো যে য'ত মিয়া তাতে বেয়া কাম আৰু য'ত বেয়া কাম তাতে মিয়া নাম। কোনেও বেয়া পাই লাভ নাই, মই সকলো মিয়াক কোৱা নাই, সকলো মুছলিমক কোৱা নাই, সকলোৱে যাতে গাত পাতি নলয় মই তাৰ বাবে আহ্বান জনাওঁ। আছে, মই যদি কওঁ প্ৰায় 100%ৰ ভিতৰত 80% মিয়া বা মুছলিমে বেয়া আছে, তেওঁলোকৰ যৌন উৎপীড়নটো বেছি। এই অসমৰ পৰা যে আহিছিল দম্পতিহাল, সেই দম্পতিহাল এখন হোটেলত ভাত খাবলৈ সোমায়, আৰু ভাত খাবলৈ সোমাওঁতেই সাদ্দাম নামৰ এজন যুৱকক লগ পায় সেই হোটেলখনতে। আৰু তেওঁৰ লগতে চিনাকি হৈ কামৰ সন্ধান বিচাৰিলে, তেওঁ কাম বিচাৰিলে। আৰু সাদ্দাম নামৰ ল'ৰাজনে, আমাৰ অসমৰ সেই সাদ্দাম নামৰ ল'ৰাজনে কাম দিম বুলি কৈ, কাম আছে বুলি কৈ, কামৰ সন্ধান দিম বুলি কৈ তেওঁ নিজৰ ৰুমলৈ মাতি লৈ গুচি যায় সন্তানসহ সেই দম্পতিহালক। আৰু ঠিক কিছু সময়ৰ পিছতে, খোৱা বোৱাৰ কৰাৰ পাছত ঠিক কিছু সময়ৰ পিছত স্বামীজন আঁতৰি গুচি আহে, ঠিক কিছু সময়ৰ বাবে। আৰু সেই সময়তে সাদ্দাম নামৰ যুৱকজনে মহিলাগৰাকীৰ লগত বলপূৰ্বকভাৱে বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল বুলি ক'বলৈ গ'লে ভুল হ'ব, বেয়া কাম কৰিছে। তাৰ উপৰিও শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল, মাৰপিট কৰিছিল। কিন্তু এইটো কিমান গ্ৰহণযোগ্য কাম? এতিয়া কথাটো হ'ল যে কি, মই উদ্দেশ্য আছে বুলি যে কৈছিলোঁ, মোকো বহুতে সুধি থাকে যে বিমল দা, আমিও বাহিৰত যাব বিচাৰিছোঁ, আপোনালোকৰ দৰে ৰুম লৈ আমিও কাম কৰি থাকিব বিচাৰিছোঁ। 100 বাৰ ভাবিব, বাহিৰত কেৰেলা বুলিয়ে নহয়, বাহিৰত ফেমিলি লৈ থকাটো বহুত এটা ডাঙৰ কথা। মই নিজকে যদি উদাহৰণ দিবলৈ যাওঁ, কেৱল মাথো মই জানো যে কেনেকৈ সংসাৰখন চলাই আছো, বাহিৰত থাকি কেনেকৈ পৰিয়ালটো মেইনটেইন কৰি আছো। সেইটো কিন্তু মোৰ কাৰণে বহুত ডাঙৰ এটা কথা। কিন্তু আপোনালোকে ভাবিব পাৰে যে বহুত সুখত আছে,
ৰিলছ চাই 15 ছেকেণ্ডৰ ভিডিঅ' এটা চাই বা 10 মিনিটৰ ভিডিঅ' এটা চাই ব্লগ এটা চাই আপোনালোকে ভাবিব পাৰে যে বহুত সুখত আছো কিন্তু নহয় বহুত টেনচন থাকে বহুত শংকা থাকে তেনেকুৱা ধৰণৰ কথা গম পাইছেনে আৰু এটা ভুল নকৰিব আপোনালোকে যদিহে আপোনালোকে বাহিৰলৈ নাহিব বুলি নকওঁ কাৰণ বাহিৰলৈ কোনেও ফূৰ্তিত নাহে সদায় নিজৰ এটা নিজস্ব দুখ থাকে আৰু সেই দুখক সুখলৈ পৰিণত কৰিম বুলিহে বাহিৰলৈ আহে মই সেইটো বুজি পাওঁ বা সেইটো চবেই জানে হয়নে কিন্তু আপোনালোকে এটা ভুল নকৰিব যে ঘৰৰ পৰা আপোনালোকে যেতিয়া আহিব অসমৰ পৰা যেতিয়া ওলাব আপোনালোকে তেতিয়া কিন্তু বাহিৰত আপোনালোকৰ জনা বুজা ঠিক ভালদৰে জনা বুজা এজন ব্যক্তিৰ লগত বা কোন ফেমিলিৰ লগত যোগাযোগ কৰিহে আপোনালোকে বাহিৰলৈ আহিব আজি যদি সেই জনা বুজা বা ভালদৰে চিনি পোৱা মানুহৰ ওচৰলৈ ডাইৰেক্টলি আহিলে হয় এই পৰিয়ালটোৰ কিন্তু আজিৰ দিনত এনে অৱস্থা বা এনে পৰিস্থিতিত পৰিবলগীয়া নহল হয় মই সেই কথাটো ক'বলৈ বিচাৰি আছো আপোনালোকে যে মোক কৈ থাকে মোৰ উদ্দেশ্য আছে বুলি পূৰ্বে মই সেইটো কাৰণে কৈছো ভিডিঅ'টোৰ পূৰ্বে উদ্দেশ্য আছে বুলি আৰু ভিডিঅ'টো বনোৱাৰ আজি উদ্দেশ্যটো হেতুৱে আপোনালোকে অসমৰ পৰা যেতিয়া ওলাব তেতিয়া কিন্তু আপোনালোকে কাম এটা ডাইৰেক্টলি ফিক্স কৰিহে অসমৰ পৰা ওলাই আহিব এনেকৈ কাম ডাইৰেক্ট পাই যাম কেৰালাত গৈ বা হায়দৰাবাদত গৈ বেংগলোৰত গৈ কলকাতাত গৈ মুম্বাই দিল্লীত গৈ ডাইৰেক্ট কাম তেনেকৈ বিচাৰি লম বুলি আপোনালোকে বাহিৰলৈ কেতিয়াও ওলাই নাহিব বৰঞ্চ আপোনালোকৰ বহুত বিপদ হ'ব পাৰে বা বিপদত পৰিব পাৰে যেনেকৈ এই পৰিয়ালটোৱে এতিয়া ভুক্তভোগী বা যেনেকৈ এই পৰিয়ালটোৱে এতিয়া বিপদত পৰিলে ধিক্কাৰ জনাইছো আৰু সেই সাদ্দাম নামৰ ল'ৰাজনৰ লগত যুৱকজনৰ লগত চাৰিজন নহয় তেওঁৰ সৈতে 4জন আৰু লগত 3জন আছিলে বলপূৰ্বকভাৱে অত্যাচাৰ কৰিছে বুলি ক'ব লাগিব বা বেয়া কাম কৰিছে আৰু মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই শুনি বহুতে দুখ লাগিলে খবৰটো পাই বহুতে দুখ লাগিলে আৰু কথাটো হ'ল যে কি আমাৰ দম্পতীহাল বাৰু অসমৰ সেই চেপ্টাৰটো এৰিছো কিন্তু যি কিজন যুৱকে ধৰ্ষণ কৰিছে মহিলাগৰাকীক সেই কিজন যুৱক কিন্তু আমাৰ অসমৰে হয় এটা প্ৰশ্ন হয় যে অসমতো ধৰ্ষণ বুলি ক'বলৈ যদি যাওঁ আমি 100%ৰ ভিতৰত 99% ধৰ্ষণকাৰী হ'ল মিয়া বা মুছলিম কিন্তু অসমত বাদে দিলো বাহিৰত আহিও কিছু লোকে বা একাংশই শান্তি পোৱা নাই বুলি কৈছো এইটো কাৰণে কৈছো যে আমাৰ অসমতো বাদে দিছো বাহিৰতো আহি তেওঁলোকে সুবিধাবাদী হৈ পৰিছে বা সুবিধা লৈ তেওঁলোকে কামৰ সন্ধান দি বুলি নিজৰ ৰুমত মাতি নি বলপূৰ্বকভাৱে বেয়া কাম কৰিছে ধৰ্ষণ কৰিছে আৰু অত্যাচাৰো কৰিছে মাৰপিটো কৰিছে কি ক'ব আপুনি 100 এবাৰ ভাবিব মোৰ উদ্দেশ্য আছে বুলি সেইটো কাৰণে কৈছো বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকওঁ আপোনালোকে 100 এবাৰ ভাবিব বাহিৰত কিমান সাৱধানে থাকিব লাগে কিমান দুখ থাকে কিমান টেনচন থাকে কিমান সংকাৰ থাকে আপোনালোকে এবাৰ হলেও ভাবিব আমাৰ যে 15 ছেকেণ্ডৰ বা 30 ছেকেণ্ডৰ বা 10 মিনিটৰ ধুনীয়া হেপি হৈ থকা মুহূৰ্তত আমি ব্লগ এটা দি দিওঁ আপোনালোকৰ মাজলৈ সেই ব্লগটো চাই আপোনালোকে নাভাবিব যে বহুত একদম হেপি আছে সুখী পৰিয়াল সেইটো নহয় কেৱল মাত্ৰ মই জানো মোৰ নিজকে আজি উদাহৰণ দিছো ঠিক আছে গতিকে আৰু বিশেষকৈ স্পেশালি মই সেই সকলো মোৰ উদ্দেশ্যে আজি এই ভিডিঅ'টো বনাইছো যি সকলে মোক মেছেজ কৰি থাকে কমেন্ট কৰি থাকে যে আমিও বাহিৰত যাব বিচাৰিছো দাদা বা ভাইটি আমিও বাহিৰত যাব বিচাৰিছো সো কাম পাম নেকি বা কেনেকুৱা কি কৰিব লাগিব কেনেকৈ যাব লাগিব আৰু ইয়াত আহি আপোনালোকে এটা গম পাব বা যি সকল নাই অহা মই তেওঁলোকক কৈ দিছো যি সকলে যে মোক বাহিৰলৈ আহিম বুলি কৈ আছে ইয়াত আহি এটা গম পাব আপোনালোকে অসমৰ কিছুমান মুছলিম যুৱকে মিয়া যুৱকে কি কৰে দুখীয়া পৰিয়ালক টাৰ্গেট কৰে কিয় জানে তেওঁলোকক কামৰ সন্ধান ভাল পইচা থকা কামৰ সন্ধান দি বুলি কৈ তেওঁলোকক ফুসুলাই লয় আৰু সেই ফুসুলাই লোৱাৰ পাছতে এনেকুৱা ধৰণৰ কাণ্ডবিলাক আমি দেখিবলৈ পাওঁ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল খুৰা খুৰীসকল সকলোকে কৈছো মোৰ ডাঙৰ সৰু সকলোকে কৈছো বাহিৰলৈ আহিম বুলি ভবাৰ আগত কিন্তু আপুনি নিজকে বা নিজৰ পৰিয়ালটোৰ বিষয়ে 100 এবাৰ ভাবি ল'ব আৰু লগতে এইটো কথাও কম যে বাহিৰত
আমাৰ ফিক্স হৈ থকা কাম আছে নাই, ৰুম ভাল আছে নাই, মানুহখিনি তাৰ কেনেকুৱা, বেকগ্ৰাউণ্ড জেগাডোখৰ বেকগ্ৰাউণ্ড কেনেকুৱা, পৰিৱেশটো কেনেকুৱা, বহুত কথা আছে। গতিকে আজিলৈ ইমানতে এৰিছোঁ ভিডিঅ'টো। কিহক কাক উদ্দেশ্যি আৰু কিহৰ কাৰণে মই ভিডিঅ'টো আজি এই ভিডিঅ'টো মই বনাবলগীয়া হ'ল আপোনালোকে নিশ্চয় বুজি পালে। আৰু কেৰালাত যিটো ঘটনা হ'ল অসমৰ সেই দম্পতীহালৰ লগত, এই ঘটনাটো বহুতে ধিক্কাৰ দিছোঁ। ইতিমধ্যে বাৰু তেওঁলোকক পুলিচে গ্ৰেপ্তাৰ কৰিছে। এই দম্পতীহালে প্ৰথমবিধ তেওঁলোকে পলায়ন কৰিছিলে ভুল হৈছে মোৰ কৰিছিলে বুলি কৈ পাইছোঁ কৰিলে। আৰু তাৰ পাছতে ইডুকি জিলাৰ স্থানীয় থানাত তেওঁলোকে এজাহাৰ দাখিল কৰে। আৰু এজাহাৰ দাখিল কৰাৰ পিছত সেই 4 যুৱকক সাদ্দাম আলীৰ লগত যিটো গেং আছিলে 3জনীয়া, তেওঁৰ সৈতে 4জনীয়া যিটো গেং, সেই গেংটোক আটক কৰিছে, অৰ্থাৎ গ্ৰেপ্তাৰ কৰিছে। খুব ভাল পাইছোঁ। আৰু পৰৱৰ্তী সময়ত কি হয় তেওঁলোকৰ নাজানো, ইতিমধ্যে চাগে জেলত গৈছে, জেলত তেওঁলোকক নিছে, সেইটো বাৰু মই ইমান অৱগত নহয়। কিন্তু ধিক্কাৰ দিছোঁ তেনেকুৱা এই ঘটনাটো, বহুত বেয়া লাগিছে। বাৰু আজিলৈ এৰিছোঁ।